হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই মনু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া বোৱাৰী মনু। এয়া আহকচোন আজিৰ ভিডিঅ'টো চাওঁ। এয়া হৈছে আমাৰ ঘৰৰ পাচলি, আজি ছিঙি আনিছিলে। এয়া অমৰা, দিয়া আজি আমাৰ পাঠ অকণ পঢ়াইছিলে, তাকে ল'ৰাই বোলে ধুতি পিনে সকলোকে পিন্ধা দেখি ব'লা। এয়া আমাৰ আইসকল হয়, বৌ হয় আৰু পাঠ এখন পঢ়াইছিলে, সেইবাবে ভকতৰ কাৰণে চাহৰ যোগাৰ কৰি আছে আৰু এই ভাতৰ কাৰণে ইফালে পাচলি কাটি আছে বৌ। অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, গোটেইখিনি ভিডিঅ' কৰা নহ'ল, দেৰি হোৱাৰ বাবে ৰাতি। তাৰে অলপ লাৰুচি বনাইছোঁ, ইয়াকে দেখুৱালোঁ আপোনালোকক। যিহেতু অকলে কৰিব লাগে গোটেইখিনি। এয়া আজি মই পটলৰ এটা বহুত ধুনীয়া ৰেচিপি, টেষ্টি ৰেচিপি হয়। যিসকলে পটল নাখায় তেওঁলোকেও এনেধৰণে বনালে পটল খাব ইচ্ছা কৰিব। এয়া মই পটল এনেধৰণে কাটি লৈছোঁ আৰু এইফালে আদা, নহৰু আৰু পিঁয়াজ দুটা পিচি লৈছিলোঁ, ইফালে বিলাহী 3টা মিক্সিত পিচি লৈছোঁ। এয়া কেৰাহীটো গৰম হোৱাত তাতে অকল তেল দিছোঁ, দি এইখিনি পটল আৰু আলু কাটি থোৱাখিনি দি তাতে নিমখ আৰু হালধি জোখমতে দি ভালদৰে অলপমান ফ্ৰাই কৰি লওঁ। বেছিকৈ ফ্ৰাই কৰিব নালাগে, আধা ফ্ৰাই কৰিব লাগে। এনেধৰণে ঢাকোন লগাই আধা ফ্ৰাই কৰি লওঁ, গেছটো কমাই। তাৰপিছত এয়া আজি আমাৰ পটলৰ ৰেচিপিটো বেলেগ এজন ৰান্ধনীয়ে বনাইছে, মিষ্টাৰে বনাইছে। এয়া হৈছে আৰু প্ৰায় নমাবলৈ, আধা ফ্ৰাই হৈছে আৰু আলুটো সিজিছেই। এতিয়া এইখিনি এখন কাঁহীত নমাই থ'ম, কাঢ়ি পেলাই তেলখিনি এনেধৰণে নমাই থৈ দিম। এতিয়া সেই তেলতেই মই আদা, নহৰু আৰু পিঁয়াজ যিখিনি মই মিক্সিত পিচি থৈছিলোঁ সেইখিনি দি দিছোঁ। এইখিনি ভালদৰে ফ্ৰাই কৰিব লাগিব। ফ্ৰাই হোৱাৰ পিছত ইয়াতে এতিয়া এই বিলাহীখিনি দি দিলোঁ, দি ভালদৰে ফ্ৰাই কৰিম যেতিয়ালৈকে তেল বিৰিঙি নাহে। ফ্ৰাই হ'ল, সেইখিনি ভিডিঅ' ডিলিট হৈ গ'ল, তাৰ বাবে দুখিত। এতিয়া তাতেই ফ্ৰাই হোৱাখিনিতে অলপ পানী দি ভালদৰে উতলাই মই ফ্ৰাই কৰি থোৱা পটলখিনি দি আৰু 10 মিনিটমান ভালদৰে উতলাম। তাৰপিছতে খাবলৈ ৰেডি হ'ব। এয়া মই অলপ নিমখ দি দিছোঁ, কম হৈছিলে নিমখ দি এইখিনি 10 মিনিটমান উতলাৰ পিছত গ্ৰেভি হোৱাৰ পিছত নমাই থ'ম। গ্ৰেভি হোৱালৈকে উতলিব দিম। এয়া প্ৰায় হৈছে আৰু এই ছাইডত তেল ধুনীয়াকৈ বিৰিঙি উঠিছে। এইখিনি প্ৰায় হৈছে আৰু এতিয়া নমাবলৈ। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, গৰম ভাতৰ লগতো খাব পাৰে। এয়া মই আনফালে লৈছোঁ চুলিৰ যত্ন, কেনেধৰণে লওঁ মই এয়া দেখুৱাওঁ আপোনালোকক। চুলি নসৰিবলৈ মই এনেধৰণে প্ৰায় লগাওঁ। এয়া জবা ফুল আৰু জবা ফুলৰ পাত দুটামান ছিঙি লৈছোঁ আৰু আনফালে জেতুকা লৈছোঁ। এইখিনি মই গোটেইখিনি ভালদৰে ধুই পিচি ল'ম। জেতুকা ঘৰতে কেনেধৰণে তৈয়াৰ কৰোঁ এয়া
গোটেইখিনি পিচি ল'লোঁ। পিচি মই চুলিত কেনেকৈ লগাওঁ দেখুৱাম আপোনালোকক। জবা ফুলে চুলিৰ কণ্ডিশ্যনাৰো কাম কৰে আৰু চুলি সৰাও বন্ধ কৰে। যাৰ যাৰ চুলি সৰা সমস্যা আছে তেওঁলোকে লগাব পাৰে। আৰু চুলিখিনি লগোৱাৰ আগত মই এনেধৰণে ভালদৰে চুলিবিলাক জুটবিলাক আঁতৰাই লৈছোঁ, ভালদৰে ফণিয়াই। তেতিয়া মানে ভালদৰে ফণিয়াই ল'লে লগোৱাৰ পিছত ধুই দিলে চুলিখিনি জুট নালাগে। এনেধৰণে ভালদৰে মই জুটটো আঁতৰাই লৈছোঁ। মোৰ চুলিখিনিত জুট নালাগে, তথাপিও মানে দেখাইছোঁ আপোনালোকক। এয়া মই ধুনীয়াকৈ পিচি লৈছোঁ মিহিকৈ। এতিয়া মই ভালদৰে চুলি গুৰিটোত লগাই দিম। চুলি গুৰিখিনিতো লগাম আৰু চুলি আগতো লগাম, গোটেইখিনিতে লগাম। এনেধৰণে আমি জেতুকা আৰু ঘৰত থকা কিছুমান এনেকুৱা সামগ্ৰী লগালে চুলিখিনি আমাৰ সৰাও বন্ধ হয়, উফিৰ পৰাও বাচিব পাৰি আৰু চুলিখিনি ধুনীয়া শ্বাইনিঙো কৰে। জেতুকাই যিহেতু আমাৰ চুলি ধুনীয়া এটা ৰং দিয়ে, চুলিত ৰং নহয়, শ্বাইনিং এটা হয় আৰু জবা ফুলটোও ভাল হয়। আপোনালোকে এনেকৈ প্ৰায় মাজে মাজে লগাব লাগে। লগালে চুলিৰ বহু সমস্যাৰ পৰা আঁতৰিব পাৰি। এয়া মোৰ লগাই হৈছে, এনেধৰণে মই লগালোঁ। এতিয়া মই প্ৰায় 2 ঘণ্টামান এনেধৰণে ৰাখি মূৰটো ভালদৰে ধুই পেলাম। মই কেৱল অকল পানীৰেহে ধুম, আজি পানীৰে ধুই দিম। ধুই ৰাতি মই ভালদৰে তেল লগাই থৈ দিম। তেল লগাই গুৰিটো তেলেৰে ধুনীয়াকৈ গুৰিটো মালিচ কৰি দিম। নাৰিকল তেল ব্যৱহাৰ কৰোঁ মই, আপোনালোকে যি তেল ব্যৱহাৰ কৰে নিজৰ লগত কথা। তাৰপিছত পিছদিনাখনহে মই শ্বেম্পু কৰি দিওঁ, লগে লগে শ্বেম্পু কৰি নিদিওঁ মই। এয়া এনেধৰণে গোটেইখিনি লগালোঁ। এয়া মই ধুই আহিলোঁ মূৰটো, চুলিখিনি। এয়া ধুই দিয়াৰ পিছত জেতুকা লগোৱাৰ পিছত চুলিখিনি চুবলৈ ইমান ভাল লাগে, পিছল পিছল হয় চুলিখিনি। হাতখন দিলেই মানে চুলিখিনি চুই থাকিব মন যায়, তেনেকুৱা ভাল লাগে জেতুকা লগোৱাৰ পিছত। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এয়া ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ